নমস্কাৰ অন্য এটা গুৰুত্বপূৰ্ণ খবৰলৈ ষ্টুডিঅ'ত মই প্ৰণৱজ্যোতি বৰুৱা শিক্ষা বিভাগে বিদ্যালয়সমূহলৈ জাৰি কৰিছে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা আৰু 16 জানুৱাৰী পৰ্যন্ত বিদ্যালয়সমূহ বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে শিক্ষা বিভাগে এক গুৰুত্বপূৰ্ণ খবৰটো এই মুহূৰ্তত জনাই আছো 16 জানুৱাৰী পৰ্যন্ত সকলো বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে 16 জানুৱাৰী পৰ্যন্ত সকলো বিদ্যালয় চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ সকলো বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে শিক্ষা বিভাগে আৰু প্ৰচণ্ড শীতৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা বিভাগে প্ৰচণ্ড শীতৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা বিভাগে আৰু বতৰ বিজ্ঞান বিভাগৰ এক নিৰ্দেশনাৰ পাছতে শিক্ষা বিভাগে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্তটো এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাই আছো আৰু আগন্তুক বহু কেইটা দিন শীতৰ প্ৰকোপ বৃদ্ধি পাব ৰাজ্যত আৰু আগন্তুক বহু কেইটা দিন শীতৰ প্ৰকোপ বৃদ্ধি পাব যাৰ পৰিপ্ৰেক্ষিতত সকলোবোৰ বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে আৰু ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা বিভাগে এটা গুৰুত্বপূৰ্ণ খবৰ জনাই আছো এই মুহূৰ্তত আৰু 16 জানুৱাৰী পৰ্যন্ত সকলো বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে শিক্ষা বিভাগে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাই আছো আৰু প্ৰচণ্ড শীতৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া শিক্ষা বিভাগে এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰচণ্ড শীতৰ বাবে সকলোবোৰ বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে শিক্ষা বিভাগে আৰু বতৰ বিজ্ঞান বিভাগৰ এক নিৰ্দেশনাৰ পাছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা বিভাগে আগন্তুক বহু কেইটা দিন শীতৰ প্ৰকোপ বৃদ্ধি পাব ৰাজ্যত আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া শিক্ষা বিভাগে ৰাজ্যৰ সকলো বিদ্যালয় 16 জানুৱাৰী পৰ্যন্ত বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে আৰু ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত শিক্ষা বিভাগৰ এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাই আছো 16 জানুৱাৰী পৰ্যন্ত সকলো বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে শিক্ষা বিভাগে নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল যেহেতু ঠাণ্ডাৰ কাৰণে বিদ্যালয় বন্ধ দিছে 16 জানুৱাৰীলৈকে গতিকে নেক্সট যিটো ক্লাছ 10ৰ পৰীক্ষা আছিলে প্ৰি ফাইনেল এছেছমেণ্ট টেষ্ট সেয়া হ'ব নে নহ'ব সেয়া আমি নেক্সট পৰৱৰ্তী সময়ত ন'টিছ পোৱাৰ লগে লগে জনাই দিম যদিও এই এনেকুৱা ধৰণৰ খবৰ পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব